নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক মোৰ জীৱনৰ দুটা আপুৰুগীয়া সম্পদ দেখুৱাবলৈ লৈছোঁ। আপোনালোকক প্ৰথমেই জনাইছোঁ যে আমি সৰু মানুহ, আমাৰ আশাবোৰো সৰু, আমাৰ সপোনবোৰো সৰু আৰু আমি সৰু সৰু সুখতেই সুখী হওঁ। সেইবাবেই এই দুইপদ বস্তুক মই মোৰ জীৱনৰ আপুৰুগীয়া সম্পদ বুলি আপোনালোকৰ সন্মুখত উত্থাপন কৰিছোঁ। ভিডিঅ'ত দেখা পাইছে অসমীয়া শিপিনীসকলৰ কাপোৰত ফুল বাচিব বা তুলিবৰ বাবে আগৰ দিনত বাঁহৰ কাঠিৰ বা সূতাৰে তাঁতশালত বিভিন্ন ফুলৰ আৰ্হি বা নমুনা সুন্দৰকৈ বৈ লোৱা এখনি চানেকি। চানেকি হ'ল অসমীয়াসকলৰ এটা খাটি শব্দ। চানেকিখন মোৰ মাৰ আছিল। মাৰ পাছত এইখন মই ব্যৱহাৰ কৰিছিলোঁ। মানে মই যিমানবিলাক তাঁতত ফুল বাচিছিলোঁ এই চানেকিখনৰ পৰাই বাচিছিলোঁ। আৰু বৰ্তমান চানেকিখন বহুত দিনীয়া পুৰণি হৈ যোৱা বাবে এইখন অকণমান উৱলি যোৱাৰ নিচিনা হৈছে, কিন্তু মই ইয়াক খুব ভাল ধৰণে সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোককো সেইবাবে চানেকিখন দেখুৱালোঁ। চানেকিখনৰ লগতে ইয়াত মই আপোনালোকক মোৰ মাৰ এখন চাদৰ দেখুৱাইছোঁ। এই চাদৰখন হ'ল পিয়'ৰ মুগা সূতাৰ আৰু মাটিশালত বোৱা এখনি চাদৰ। আৰু এই চাদৰখন প্ৰকৃততে এটা যোৰা আছিল। মোৰ দেউতাই মাক বিয়া পাতি অনাৰ পাছত উপহাৰ হিচাপে এযোৰ মুগাৰ কাপোৰ দিছিল আৰু সেই মুগাৰ কাপোৰযোৰৰ তেতিয়াৰ মূল্য আছিল মাত্ৰ 350 টকা। আৰু এতিয়াৰ মূল্যৰ লগত ইয়াক তুলনা কৰিলে কেনেকুৱা হ'ব আপোনালোকে মোক কমেণ্ট কৰি এবাৰ জনাবচোন দেই।